ক'ত আছে বাহিৰত ক'ত আকৌ চাবা গৈছিলো কোনে কম দিলে পায় মানে ল'ব গৈছিলো এয়াৰটেল আনিলো জিঅ' যাব নালাগে কিছু মই মাতি দিওঁ ৰাই জানা হা আছৰে সঁচাকৈ বিয়া মাতি দিওঁ তই দেখোন একেবাৰে কইনাজনী কাপোৰেৰে মেৰিয়াই আনিছ কিমান বাৰ কৈছো মই এই খুলি দিয়ে মুখনটো দেখা যায় ইমান বাৰ লুকাই থাকে না ঘৰ আহি পালো ছোৱালীজনী চোন বৰ ধুনীয়া ঐ বাইদেউ কিন্তু মোক লুকাই দিবি দেই মোক লাগি যাব নহয় মোক লাগি যাব নহয় দাদা 500 টকা দিয়কচোন কেলে 500 টকা দিয়কচোন কিয় লাগে দিয়কচোন দিয়ক শুনি দিয়ে আৰু পাৰ দিয়ে কি যে হ'ব অহংকাৰ কৰি নকওঁ তাৰ মানে ইয়াৰ বেমাৰ এটা আছে মোৰ ঘৰনি বেমাৰ 500 টকা সোমাই দিলে ভাল হয় নতুন সিম যে নেটটো ভালকে নাপায় নেকি উল্টা পাল্টা মাৰি থাকে অলপ আৰাম পাইছে না তেতিয়া সিমা তুলো হ'ব এইটো বাইদেউ পিছত কৰিলেও হ'ব দিয়া নহ'লে আকৌ পিছত এইটো দাদা ভালকে ল নালাগে নালাগে আকৌ মূৰ ঘূৰাব পাৰে চোৱা ৰুমলৈ যোৱা ইফালে 2 নম্বৰ ৰুমত যোৱা 2 নম্বৰ দাদা মোৰ জীৱনটো উল্টা পাল্টা হৈ গেল ইয়ে তাদেরকে মূর ঘুরে বিমারে না আছে রাস্তা 25 বার বান হয় বেলকর পয়সা লইলো হুমে আই আছো হুকুমত মোর কি মরিলে নাকি ঠপস করছে কি যে হ'ব নহয় এই টেঙাটোৰ লগত ই যে সংসাৰ কেনেকে কৰিব একমাত্ৰ ভগৱানেহে জানে হেই ৰ'বচোন ৰ'ব ভজয় দেখোন আপোনাক 500 টকাটো নিদিলেহে হয়তো মতাহে খেলে ইমান বাকি খুশি কি কৰি আছ নো খুশি আছো বাইদেউ খুজাই আছে কিন্তু কিয় ৰাতিটো মই মুহে চুমা খাইছে পুৰা কাপোৰ বিলাক কিয় তই ৰাতি 8 টকা নাছিলি ৰাতি 8 টকা নাছিলি আঠো দেখোন এখানে আঠুৱাতে এখনে থাকে বিশ্বনাথ এখন বিচনাও এখনে থাকে কিয় তই কি বিচনা খোৱা নাই তাই ওপৰত মই তলত তই কি মানে বিচনা খোৱা নাই নেকি কেনেকে সোমতাই হৈ আছে মূৰ্খ তই বিয়া পতাৰ পিছত যে মতা মাইকী একেলগে থাকে তই নাজান কি লাষ্টলে উঠাই দিলে কয় মোৰ তাই লগত কিয় থাকিম সন্মান নাই নেকি সন্মানো আছে আজিহে গম পালো তোৰ যে সন্মান আছে এই কথা মূৰ্খ বিয়া পতাৰ পিছত মতা মাইকী একেলগে থাকে বেলেগে থাকো মই নাথাকো দাদা ঘৰ কিয় মাতছা বহুত ডাঙৰ কথা এটা হৈছে সি বোলে ওপৰত তাই বোলে তলত নহয় তাই ওপৰত মই তলত কি তল কৰি আছে মানে সি বোলে বিচনাৰ তলত শুইছে তাই বোলে ওপৰত শুইছে এই মূৰ্খ মই বুজাই দিছো কামৰ কথা হ'লে ভালকে বুজা নাই বুজাব লাগিব ভালকে বুজাইছো ভালকে বুজাই দিয়ে
লাজ লাগে নেকি হে ভগৱান মোৰ উঠিলে উঠিলে মৰমটো হে ভগৱান বাইদেউ লাজ লাগেচোন এই সৰু কামটোৰ কাৰণে বাৰে বাৰে ফোন কৰি কিয় বিৰক্ত কৰিছ যেনেকে কৰিবলৈ কৈছো তেনেকে কৰ ফোন ৰাখ নমস্কাৰ মেনেজাৰ সাহেব নমস্কাৰ বহা কিবা কাম আছে আরে থকাটো কম বহুতেই আছে কি কৰ পৰা আৰম্ভ কৰো তাৰ হেঁচাৰা ঘূৰি ওলাব পৰা নাই হয় বুজা নাই নুবুজিবি চালায়ে তোৰ কাৰণে বাপাৰ 7 কোটি টকাৰ লোকচান হ'ল বৰ গান্ধীবাদী হৈ দেখুৱাইছ আমাৰ কাম বেয়া হৈছে বুলি তই পিডব্লিউডিৰ চিফ ইঞ্জিনিয়াৰক কমপ্লেইন কৰ ফাৰ্ষ্ট টাইম বাবাই মোক বিশ্বাস কৰি ডাঙৰ কাম এটা দিছে আৰু তই কমপ্লেইন কৰিছ বৰবাদ কৰি দিলি কি কৰিবা মাৰিবা নেকি টেকাৰ তেজত গৰম বেলেগক দেখুৱাবা এই পবিত্ৰ হাজৰিকাক নহয় তোমাৰ কৰিছে বাবদ গজা ঠিকাদাৰৰ ভয় বতালিৰ কাৰণে আজি চৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে ৰাস্তা এটা বনাই সিটোবোৰ নাপায়গে বনাই যোৱা সময়খিনি ভাঙি ছিগি শেষ কি কৰি তই কি কৰি তই যি শুনিছ তাকে কৈছো এই লেকচাৰ বন্ধ কৰ ইয়াৰ পিছত যদি তই আমাৰ বিৰুদ্ধে থিয় দিয় কি কৰিবা মোৰ ঘৰলৈ আহি মোকে উৰুৱা বুলি কৈছো না আমি কইলা আমিতো বুঢ়াৰ ঘৰৰ ভিতৰত আছো আরে তাকে বে ইচ্ছা কৰিলে কি আমাক গোটেই বাহিৰ কৰি দিব ঐ বল এই বুঢ়া লাজ কৰে বাবাটো কোৱাৰ্ণ কৰি দিছো ইয়াৰ পিছত যদি তই আমাৰ বিৰুদ্ধে থিয় দিয় তোক একেবাৰে খতম কৰি পেলাম এই বুঢ়া তই ঘৰত থকা কাৰণে বাচি গ'ল নহলে চালা আমি কি তোক একেবাৰে ইয়াতে দেখুৱাই দিলো হেঁতেন বৰ বেয়া সপোন নেগুৰত কৰিছ ভালদৰে দিন বজাবি নহ'লে চালাকে মানে তোক চাফা কৰি পেলাম চাফা হাজৰিকা এতিয়াৰ পৰা জাগি শুবি নহলে চালা একেবাৰে ফস মোৰ ঘৰ আহি মোকে খকিয়াই দিয়ে এই অপভংশৰ বাবে দায়ী আচলতে ইহঁত নহয় ইহঁতৰ অভিভাৱক নতুন প্ৰজন্মৰ অৰ্থমতাত এই প্ৰজন্মৰ কাৰণে আমাৰ নিৰ্মল হকে পৰিচালিত হৈছে নেকি নাই কেনেকৈ হ'ব আমি একো ভুল কৰা নাই আমাৰ সপোন সিহঁতৰ সপোন পাঁচজন তৰাৰে মুখৰিত হৈ সপোনৰ জলাশয়ত মুক্তভাৱে বিচৰণ কৰিব সিহঁতৰ মনৰ ৰাজহংস